Hello friends, মই বিনুদে পুনৰ আপোনালোকৰ বাবে লৈ আনিছো এটা নতুন ভিডিঅ' সাৱধান চীনৰ হেকাৰে হেক কৰিছে ভাৰতীয় হোৱাটছআপ গ্ৰুপসমূহত কোনেও নজনাকৈ নিজে এড হৈছে +86 এৰে আৰম্ভ হোৱা নম্বৰসমূহ তেওঁলোকৰ লক্ষ্য হৈছে ভাৰতীয় তথ্য চুৰি এতিয়া আহকচোন জানো সঁচাকৈ কি হৈ আছে ভাৰতীয় হোৱাটছআপ জগতখনত প্ৰথম কথা হ'ল যে +86 এৰে আৰম্ভ হোৱা নাম্বাৰবোৰ ক'ৰ আৰু কিদৰে ভাৰতীয় হোৱাটছআপ হেক কৰিছে মই আপোনালোকক কৈব বিচাৰোঁ যে যিদৰে +91 এৰে আৰম্ভ হোৱা নাম্বাৰবোৰ হৈছে ভাৰতৰ আৰু +91 হৈছে ভাৰতৰ কাণ্ট্ৰি কোড সেইদৰে +86 হৈছে চীনৰ কাণ্ট্ৰি কোড আৰু +86 এৰে আৰম্ভ হোৱা যিবোৰ নাম্বাৰ সেইবোৰ হৈছে চীনৰ আৰু +86 এৰে আৰম্ভ হোৱা নাম্বাৰসমূহ কিছুদিন আগৰে পৰা ভাৰতীয় হোৱাটছআপ গ্ৰুপসমূহত এড হ'বলৈ ধৰিছে কোনেও নজনাকৈ আৰু ভাৰতীয় ডিজিটেল জগতখনক তেওঁলোকে এফালৰ পৰা হেক কৰি যাবলৈ চেষ্টা কৰিছে আৰু ভাৰতৰ ডিজিটেল জগতখনৰ পৰা তেওঁলোকে বহুতো ইম্পৰ্টেণ্ট তথ্য চুৰ কৰাটো টাৰ্গেট হিচাপে লৈছে আৰু ভাৰতৰ ইম্পৰ্টেণ্ট যিবোৰ তথ্য সেইবোৰ চুৰ কৰি তেওঁলোকে ভাৰতৰ বিৰুদ্ধে এখন চক্ৰবেহু ৰচনা কৰিবলৈ চেষ্টা কৰিছে আচল কথাটো হ'ল যে তেওঁলোকে ভাৰতীয় হোৱাটছআপ গ্ৰুপসমূহৰ পৰা কিদৰে তথ্য চুৰ কৰিব পাৰিব উদাহৰণস্বৰূপে যদি আমি ধৰি লওঁ যে তেওঁলোকে ভাৰতীয় সেনাৰ বিষয়ে কিছুমান তথ্য আহৰণ কৰিব বিচাৰে বা তেওঁলোকে ভাৰতীয় সেনাৰ বিষয়ে কিছুমান তথ্য চুৰ কৰিব বিচাৰে তেওঁলোকে কিদৰে তথ্য চুৰ কৰিব যদিহে তেওঁলোকে ভাৰতীয় আৰ্মি সম্পৰ্কে তথ্য চুৰ কৰিব বিচাৰে তেতিয়াতো তেওঁলোকে নাজানে যে কোনবোৰ গ্ৰুপ ভাৰতীয় আৰ্মিৰ গ্ৰুপ হয় গতিকে তেওঁলোকে গোটেই সমগ্ৰ ভাৰতৰ হোৱাটছআপ গ্ৰুপসমূহ হেক কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে তাৰ পৰা যিবোৰ গ্ৰুপৰ পৰা ভাৰতীয় আৰ্মি সম্পৰ্কে তথ্য লাভ কৰিব পাৰিব সেইবোৰ গ্ৰুপৰ পৰা তেওঁলোকে ভাৰতীয় আৰ্মি সম্পৰ্কে তথ্য চুৰ কৰি লৈ যাব উদাহৰণস্বৰূপে সেইবোৰ গ্ৰুপৰ পৰা ভাৰতীয় আৰ্মি সম্পৰ্কে তথ্য লাভ কৰিব পাৰিব যিবোৰ গ্ৰুপত ভাৰতীয় আৰ্মি আছে বা যিবোৰ গ্ৰুপত ভাৰতীয় আৰ্মি সম্পৰ্কে আলোচনা কৰা হয় উদাহৰণস্বৰূপে সেইবোৰ গ্ৰুপতহে ভাৰতীয় আৰ্মি সম্পৰ্কে আলোচনা কৰা হয় যিসমূহত ভাৰতীয় আৰ্মি নিজে আছে আৰু বা যিসমূহত ভাৰতীয় আৰ্মিত জইন কৰিব বিচৰা ব্যক্তি আছে বা যিসমূহ গ্ৰুপত ভাৰতীয় আৰ্মিৰ পৰিয়ালবৰ্গ আছে এনেকুৱা নহয় যে কেৱল তেওঁলোকে ভাৰতীয় আৰ্মি সম্পৰ্কে তথ্য চুৰ কৰিব বিচাৰে আচলতে কোনেও নাজানে যে তেওঁলোকে কেনেধৰণৰ তথ্য চুৰ কৰিব বিচাৰে গতিকে আমি আমাৰ হোৱাটছআপ গ্ৰুপসমূহ যিমান পাৰোঁ ছেফ ৰাখিব লাগে ছেফ হৈ থাকিব লাগে মানে কেনেকৈ ছেফ হৈ থাকিবলৈ হোৱাটছআপ গ্ৰুপসমূহৰ এডমিনসকলে চাব লাগিব যাতে তেওঁলোকৰ গ্ৰুপত কেনেবাকৈ +86 এৰে আৰম্ভ হোৱা নাম্বাৰ এড হৈ আছে নেকি অৰ্থাৎ চীনৰ নাম্বাৰ এড হৈ আছে নেকি যদি আছে তেওঁলোকে যিমান পাৰে সোনকালে সেই নাম্বাৰসমূহ ৰিমুভ কৰিব লাগে আৰু যিসকল হোৱাটছআপ গ্ৰুপৰ মেম্বাৰ হয় তেওঁলোকে চাব লাগিব যাতে তেওঁলোকে এড হৈ থকা গ্ৰুপসমূহত কেনেবাকৈ +86 এৰে আৰম্ভ হোৱা চীনৰ নাম্বাৰ এড হৈ আছে নেকি আৰু যদিহে আছে তেওঁলোকে লগালগ এডমিনসকলক জনাব লাগে যাতে সেই নাম্বাৰসমূহ যিমান পাৰে সোনকালে ৰিমুভ কৰিব পাৰে এনেদৰে আমি নিজক আৰু দেশক ছেফ ৰাখিব পাৰোঁ ফ্ৰেণ্ডছ আমাৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে জনসাধাৰণৰ মাজত সচেতনতা জাগি উঠে আৰু যদিহে আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক আৰু যদিহে আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ ভৱিষ্যতে পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম